বেক টু মাই ইউটিউব চেনেল। তো আকৌ পুনৰবাৰ মোৰ यूट्यूब चैनल में आप लोगों সকলোকে স্বাগতম জনাইছো। आज हिंदी में स्टार्ट करने लगा है, तुमको देख के देखो। ওলাই যাওঁ এফালে, ক'ত যাম লগৰজনী আৰু মই ওলাই গৈ আছোঁ অকণমান এনেই ফুৰি আহোঁ। ইমান দিন হ'ল ডিউটি, পূৰা হেক্টিক ডে চলি আছে আৰু পূৰা কণ্টিনিউ পূৰা 20 দিন ডিউটিৰ পাছত আজি কিবাকৈ অফ এটা পালোঁ। তাই অসমীয়া নাজানে আকৌ দেই, অসমীয়া জাননে নাজানো? অলপ বুজি পাইছোঁ, অলপ বুজি পাইছোঁ তাই। আহি পালোহি, ইমান গৰম এইফালে, বহুত ইমান ধুনীয়া সঁচাকৈ। ক'ত পালোহি আপোনালোকে নিজে চাই লওক। এয়া মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। তো এয়া টিকেট ল'ব লাগিব। যোন আহিছে গম পাইছে চাগে কেনেকৈ কি কৰিব লাগে। তো মই কিন্তু আজিলৈকে আহি পোৱা নাই। টিকেটটো লৈ ল'লোঁ। টিকেট এইফালে এইকেইটা ইমান ধুনীয়া ধুনীয়া সৰু সৰু ঘৰ চাওক। ইফালে দেখোন মানে হেংগিং ব্ৰিজ আছে দেই, ইফালে এইকেইটা ঘৰ ধুনীয়া ধুনীয়া। Here comes the heroine. এইখন ব্ৰহ্মপুত্ৰ। মাম Starbucks coffee. উঠাই দিলে এনেও ফটোত মোৰ ভালকৈ ভাল নাহে ফটোবিলাকত। তথাপিও ফটো উঠালোঁ আৰু উঠালে নহয় উঠিলোঁ। সেইটো ষ্ট্ৰেছ হয়। এতিয়া চাগে কিবা প্ৰগ্ৰাম চগ্ৰাম হয়, ইয়াতে চাগে বহে মানুহবিলাক। কফি ফৰেষ্ট মাম চবফালে ফুল, চবফালে ফুল। देखा है क्या असमीज में हम लोग ये बोरोखी है ना, वो जो है वो खा लो। क्या तुम लोगों का भाषा में? Aquaisia. बोरोखी तो मिजो लैंग्वेज अक्वाइसिया लेंडियो की बात। এচি হাৱা খাই ভিতৰতে বহি আছোঁ আমি দুইজনী। এজনী মোবাইলত ব্যস্ত, তাৰ মিজোতে যদি মোক গালিও দিছে মই গম নাপাওঁ। দেখাম ৰ'বা কি কি আছে। এইটো হৈছে ট্ৰেডিশ্যনেল ৰুম। ধুনীয়া এয়া কি আছে, জাকৈ, এইফালে জাকৈ, খালৈ। জাকৈ দেখোন নাই, দেখোন এইখন জাকৈ, খালৈ, এইটো পল, এইটো চেপা, এইকেইটা এইটো সঁচাকৈ এইবিলাক একেবাৰে নাইকিয়া হৈ যাব। ভালেই কৈছে ইয়াতে মানে সংৰক্ষণ কৰি ৰাখিছে। চাওক এইবিলাক চালনী হয়, এইবিলাকতো জানেই চবেই। এইখন জাল চাওক ইমান ধুনীয়াকৈ ৰাখিছে। এইখন কি হয়, চামুচৰ নিচিনা এইখন।
এখন হেৰি নাৱত যে লৈ পঠাব হাতৰ হাল ইয়াতে এইখিনি আছামিজ আটা হে বলো কুছটো বলো ক'ব বোলে দেই আপোনালোকক কোৱা আজি আমি দুইজনী কি ব্ৰহ্মপুত্ৰা হেৰিটেজ চেণ্টাৰ আহি আছোঁ মুখখন কিয় থাকিছ মুখখন ওলা ইমান ভাল লাগিছে মোৰ ফটো উঠিলোঁ অসমীয়া ভালকৈ নাজানো হ'ব বহুতখিনি ক'লি মিটিং ৰুম নেভিগেটিং দ্য ৰিভাৰ মিটিং ৰুম হয় আৰু আছে ভিতৰত कुछ है यहाँ पे हेरिटेज सिटिंग इन फोटोस ময়ো ভালকৈ চিনি নাপাওঁ ইয়াতে কিবা ডিটেইলছ লিখা আছে আপুনি আহে নিজে চাব পাৰিব ভিউইং ৰুম বহুত পুৰণা গ্ৰাফিছে পিয়ৰ পাত Heritage in the attic showcases an extensive collection of indigenous and traditional musical instruments of the tribes and communities living along the river Brahmaputra. ইমান ধুনীয়া বুলি ভিতৰটো ইমান ধুনীয়া সঁচাকৈ গুগু বেলা গুগু মেলা কি হয় নাজানো দেই এইবিলাকো চাগে কাৰোবাৰ কিবাৰ চাগে এতিয়া সঁচাকৈ বৰদাল হাতীদাল খুটিদাল তিনিটা আছিল খুটিদাল চামুকদাল চালোঁ মেলিলোঁ এতিয়া ওলাই আহিছোঁ এফালে হৈ গ'ল অলমষ্ট আমাৰ টাইমো নাই বেছি সময় দিয়া নাই আউটিং সেইকাৰণে চাই পেলাই ওলাই আহিছোঁ এইফালে কি কাহা জায়গা দ্য বিপ্লিঅ'ফিলিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ এতিয়া বাই বাই কৰিলোঁ আমি কাহা জায়গা কোনচা চাইছে এইখন পালোঁ এতিয়া ক'ত গৈছে জানে নাই নাগা স্পেচিয়েল কুইচাইন মণিপুৰী বস্তি আহি পালোঁ কিনি পাৰিছে ইয়াতে যদি কেতিয়াবা এক্সট্ৰা কিবা খাব মন যায় ইয়াতে আহিব পাৰিব মণিপুৰী বস্তু ইণ্টাৰভিউটো দেখালোঁ এখন ইফালে চাই মই বহি আছোঁ এইটো এটা এইটো কি হয় বেম্বুৰ লগত এয়া হেৰি পৰ্ক হয় আলু আছে এইফালে এইটো স্মক এইটো বইল হেৰি হয় বইল কবি এইবিলাক কিহৰ জানো এইটো কিহৰ নাজানো লগৰজনী ষ্টাৰ্ট কৰি দিলে আৰু এইখিনি চিকেন খাই বৈ হ'ল পানীয়ে ল'লোঁ এতিয়া গৈ থাকোঁ চিধা ক'ত এতিয়া বিশাল পালোহি তাতে এই গণেশ বজাৰৰ বিশাল সোমালোঁ আমি লগৰজনে কিবা কিনিব আছে তাই বা এনেই আৰু লগত এয়া বস্তু ধৰিব দিছে ধৰি ঘূৰিছে বিশাল পালোহি আমি কিবা কিনিব হেনো जल्दी आओ हाँ पीछे
তেনেকৈ নাছিলে একো, তথাপিও দেখিলেতো ল'ব লাগে ইয়াত সেইকেইটাই ল'লোঁ আৰু পাছে পাছে মই ঘূৰি ফুৰিছোঁ। অলপ আগত আহি সোমালোহি হোষ্টেল, ফ্ৰেছ হ'লোঁ। তো এতিয়া এছাইনমেণ্ট আছে, এছাইনমেণ্ট কৰোঁ। তো আজি ভিডিঅ' ইমানখিনিয়ে আছিলে। যদিহে মোৰ চেনেললৈ কোনোবা নতুনকৈ আহিছে তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই।